নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলত মই ৰিম্পী আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইটো হৈছে ৰেচিপিৰ ভিডিঅ'লৈ। মই আজি এটা চুজি কেক বনাব ওলাইছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকৈ কেক বনাব পাৰি। বহুতে হয়তো চাগে জানেও কেক বনাব, আৰু এই চুজি কেকটো বনাম যিহেতু ওলাইছোঁ সেইকাৰণে মই দেখাব ওলাইছোঁ। ইয়াত মই কি বস্তু দিম, কিমান টাইম এটা লাগে, কেক সকলোবোৰ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া বুজিব আৰু গম বুজিব। আৰু আপোনালোকক ক'ব ওলাইছোঁ, আপোনালোকৰ ভিডিঅ'বোৰ চাই থাকে কেনেকুৱা পাই জনাবচোন। আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে সেইটোও জনাব। যদি মোৰ এই ৰেচিপিটো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব। সকলোকে মই বিচাৰিছোঁ যে সকলোৱে মোক ছাপোৰ্ট কৰে, মোৰ নতুন চেনেলটো আগুৱাই লৈ যোৱাত সহায় কৰে। সকলোকে ধন্যবাদ জনাইছোঁ যিখিনি মোৰ ফ্ৰেণ্ড আছে। এয়া লৈছোঁ চুজি ডাঙৰ কাপেদি, একাপ নহয় আৰু। এয়া লৈছোঁ নিমখ আৰু ছটা, এয়া চেনি, গাখীৰ আৰু ৰিফাইন। মই গাখীৰ 1.5 কাপেই দিলোঁ। পিছত এতিয়া মই এইখিনি ধুনীয়াকৈ ফেটি ল'ম। চুজি দিলোঁ, তাৰপিছত দিম চেনি, এয়া চেনি দিলোঁ। ইয়াৰ পিছত দিম মই খোৱা ছ'ডা আৰু নিমখ অকণমান দিব। নিমখ আৰু খোৱা ছ'ডা মই দি দিলোঁ। তাৰপিছত মই দিম গাখীৰ, গাখীৰ দিলোঁ। ভালকৈ ফেটি ল'ব এইখিনি ফাৰ্ষ্ট টাইম। দেখিছে নহয়, যিমানে ফেটিব ন সিমানে সোৱাদটো মানে বেছি হ'ব। ভালকৈ বস্তুখিনি মিক্স হৈ যাব যে কাৰণে। তাৰপিছত মই এইখিনি ফেটাৰ পিছত দিম ৰিফাইন দিলে আমি আৰু বেছিকৈ ফেটিব লাগে। ৰিফাইনটো মানে উপঙি থাকে ওপৰত, সেইখিনি একদম মিক্স নোহোৱালৈকে আমি ফেটি থাকিব লাগিব। এয়া দেখিছে ৰিফাইন দিলোঁ, কেনেকৈ দিয়াৰ লগে লগে উপঙি আছে। এইখিনি আৰু ফেটি ল'ম। আপোনালোকক মই আজি কেকটো বনাম দেখাব ওলাইছোঁ যে অভেনৰ কথা মানে বহুতে কয় যে কেক বনাবলৈ অভেন লাগে, কিন্তু মই অভেনত দিয়া নাই। মই কেনেকৈনো বনাইছোঁ আপোনালোকক মই দেখাম, আপোনালোকে চাই থাকিব। অভেন নোহোৱাকৈ কেক বনাব পাৰি। আৰু কেনেকৈ বনাব পাৰি, কুকাৰ, কেৰাহীত দি তেনেকৈ বনায়। তাৰপিছত আৰু বহুত কিছুমান শুনিছোঁ আৰু মই। আৰু এয়া দেখিছেনে, এইটো পাত্ৰত মই চচপেনত কি লৈছোঁ, চাৰিওফালে ৰিফাইন সানি লৈছোঁ আৰু অকণমান আটা গুড়ি তলত দি দিছোঁ, যে আমি কেকৰ মিশ্ৰণখিনি ঢালি দিয়াৰ লগে ইয়াত যেন হোৱাৰ পিছত লাগি নধৰে সেইকাৰণে। এতিয়া মই মিশ্ৰণখিনি ঢালি দিছোঁ। দেখিছে নহয়, এনেকৈ দিব আপোনালোকে, যেন গোটেই বস্তুখিনি ধুনীয়াকৈ এটা শ্বেপত থাকে। এয়া দেখিছে এখন টেমা লৈছোঁ আৰু এয়া ষ্টেণ্ড সকলোৰে ঘৰতে থাকে। কুকাৰ কেৰাহীত হ'বৰ কাৰণে ষ্টেণ্ড এপাত দিছোঁ। আৰু এতিয়াতো পানী নিদিলে হয়, আপোনালোকে মই দি দিছোঁ। এতিয়া মই চচপেনটো ষ্টেণ্ড পাতৰ ওপৰত দি দিছোঁ। আৰু এতিয়া মই ঢাকনখন ইয়াত ওপৰত দি দিম। 5 মিনিট আপোনালোকে জুইটো বেছিকৈ দিব। তাৰপিছত আপোনালোকে জুইটো কমাই দিব। দেখিছে নহয়, 5 মিনিট এনেকৈ মই জুইটো বঢ়াই ৰাখিম। তাৰপিছত কমাই দিছোঁ, মিডিয়ামত ৰাখিম। এনেকৈ আমি 45 মিনিট ৰাখিব লাগিব। আৰু মাজে মাজে আমি চাই থাকিম কেকটো হৈছে নে নাই। এয়া দেখিছে নহয়, হৈছেই প্ৰায়। অকণমান লাগিব, দেখিছেনে ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া মই এই বাতিৰে পৰা সোমাই যাম। যদি লাগি নাহে তেতিয়াহ'লে হৈছে, আৰু লাগি আহিলে নহয়। অকণমান টাইম তেতিয়া লাগিব। মোৰ ধুনীয়াকৈ হৈ গৈছে, লাগি ধৰা নাই।
এতিয়া মই নমাই থৈ দিম। এয়া 45 মিনিটৰ পিছত মোৰ কেক ৰেডি হৈ গ'ল। এয়া বগা বগা দেখিছে, এইখিনি মানে আটা লাগি গৈছে, সেইকাৰণে বগা বগা দেখিছে। মই কণী নিদিয়াকৈ কেক বনালোঁ। আপোনালোকে খাই চাবচোন, খাই কেনে পায় মোক জনাব। মই এইটো চিম্পল ৰেচিপি আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব। আজি এইখিনিতে মই সামৰণি মাৰিলোঁ আৰু মই নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহি থাকিম। ধন্যবাদ।